কি কৰিম মই এতিয়া মৰিয়ে থাকিলে দেখো ছোৱালী এজনী আছে 2 বছৰীয়া মই কষ্ট কৰি খাইছিলোঁ বাগানত হাজিৰা কৰি এনেকৈ সি দৌ মাৰি দিলে দৌ মাৰোঁতে ছাৰহঁতে গুলি মাৰি দিলে মোক আগতে গৈ মই ছাৰহঁতক কৈছিলোঁ নুগুলিয়াব তাকো ৰখিবলৈ কৈছিলোঁ ছাৰহঁতে এজনে ক'লে বোলে গুলিয়াই দে ফককৈ গুলিয়াই দিলে পেটতে লাগিলে মই কৈছিলোঁ ৰাজঘৰতে সোমোৱাই দিয়ক বুলি কৈছিলোঁ আজি 19 ফেব্ৰুৱাৰী অৰ্থাৎ দেওবাৰৰ দিনা টিংখাঙত এটা অতি মৰ্মান্তিক ঘটনা ঘটে। টিংখাঙত অসম আৰক্ষীয়ে এজন মানুহক গুলীয়াই হত্যা কৰে। আমাৰ গ'লে ছোৱালীজনী গা ভাল নাই বুলি ডাক্তৰ হ'লে নিম বুলি তাৰপাছত নাজানো ছাৰহঁত আহিলে মই সেইবোৰ একোৱে গমেই পোৱা নাছিলোঁ 2টামান বজাত ঘৰ পাইছিলেহিয়ে তাৰপিছত ছাৰহঁত আহিলে ছাৰহঁত তাৰমানে এনেকৈ সি দৌ মাৰি দিলে দৌ মাৰোঁতে ছাৰহঁতে গুলি মাৰি দিলে। কোন থানাৰ ৰক্ষী আছিলে? এই টিংখাঙত অঁ সি পলাই ফুৰিছিলে নি পুলিচৰ পৰা? নাই ফুৰা আজি 3 মাহমান হৈছিলে মই নিজে জামিন দি উলিয়াই আনিছিলোঁ আৰু বেয়া কামো কোৱা নাছিলে। নিহত হোৱা মানুহজনৰ পত্নীৰ মুখেৰে শুনো আহক। তাৰ পত্নীয়ে কৈছে সি একো ডাঙৰ ভুল কৰা নাছিলে, কিন্তু সি কি ভুল কৰিছে যাৰ কাৰণে তাক জামিনত আনিবলগীয়া হৈছে তাৰ পত্নীৰ মুখেৰে শুনক। জামিন কিয় দিছিলে আপুনি? কি হৈছিলে? কিবা আগৰ কিবা বাইক চুৰ কিবা আছিলে নেকি তাৰ নিজৰ ঘৰৰ মাহঁতৰ ঘৰৰ কোনডোখৰ জেগা সেইডোখৰ? চচা সত্ৰ কি নাম আছিলে চন্দু জয়ছোৱাল আপুনি তেখেতৰ কোন হয়? মানুহজন আপোনাৰ মুখৰ আগতে গুলি দিলে নেকি? ছাৰহঁত আহিলে বৰাবৰ ধৰিলে সি ছাৰহঁতে কৈছিলে ৰ বুলি সি দৌ মাৰি গুচি গ'লগৈ নৈ কিনাৰত এনেকৈ গৰাটো মিনে যাওঁতে ছাৰহঁতে তাইক গুলিয়াই দে বুলি ক'লে তাইক গুলিয়াই দিলে। মানুহজনে কি কৰিছিলে? কি কাম কৰিছিলে মানে এনেই এতিয়া য'ত ত'তে কিবাকিবি গাড়ী চাড়ী চলোৱা মেলোৱা কাম কৰি আছিলোঁ বুলি কৈছিলে মোৰ আগত। তাৰপৰা আজি ঘৰলৈ আহিছিলে আহোঁতে এনেকুৱা ঘটনা হ'ল। আমাৰ ঘৰৰ কোনখিনি? হাতে কাটি তেওঁ পলাইছিলে নেকি? তেওঁ পলাইছিলে নেকি? অঁ পলাইছিলে বাৰু। অঁ পলাওঁতে ছাৰহঁতে মই ছাৰহঁতক হাতে ভৰিয়ে ধৰিলোঁ গুলিয়াই নিদিব বুলি গুলিয়াই দিলেগৈ।